অর্জুনা মাধৱ দেৱৰ নামঘোষা আৰু কোৰাণ পাঠেৰে শুভাৰম্ভ হ'ল নৱম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ লাইখটা স্থাপন। মই বৰ্তমান উপস্থিত আছোঁ কয়াকুছি সমন্বয় ক্ষেত্ৰত আৰু এই সমন্বয় ক্ষেত্ৰত বিগত 9 বছৰ ধৰি কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা অনুষ্ঠিত হৈ আছে আৰু এইবেলিও বিগত বৰ্ষৰ দৰে 7 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উলহ মালহেৰে অনুষ্ঠিত হ'ব নৱম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য জ্যেষ্ঠ সাংবাদিক ৰাজদীপ বাইলুং বৰুৱাই উদ্বোধন কৰিব নৱম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা। নামঘোষা আৰু কোৰাণ পাঠেৰে শংকৰ আজান সমন্বয় ক্ষেত্ৰত নৱম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ লাইখটা স্থাপন। জিলায়ুক্ত ৰোহন কুমাৰ জাই স্থাপন কৰে নৱম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ লাইখটা। 16 ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ'ব নৱম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা। শৈক্ষিক সামাজিক আৰু সাংস্কৃতিকৰ লগতে যুৱ প্ৰজন্মৰ মানসিক আৰু বৌদ্ধিক বিকাশ লক্ষ্যৰে বিগত বৰ্ষসমূহৰ দৰে এইবাৰো কয়াকুছিৰ শংকৰ আজান সমন্বয় ক্ষেত্ৰত 7 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব নৱম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা। 16 ডিচেম্বৰৰ পৰা 22 ডিচেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া নৱম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ লাইখটা স্থাপন কৰে বৰপেটা জিলাৰ আয়ুক্ত ৰোহন কুমাৰ জাই। সোমবাৰে অনুষ্ঠিত হোৱা নৱম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ লাইখটা স্থাপন অনুষ্ঠানত বিধায়ক জাকিৰ হুছেইন চিকদাৰৰ লগতে বৃহত্তৰ কয়াকুছি অঞ্চল আৰু পূৰ্বৰ সৰুক্ষেত্ৰী আৰু বৰ্তমানৰ পাকা বেতবাৰী সমষ্টিৰ বিভিন্ন প্ৰান্তৰ শিক্ষাবিদ, বুদ্ধিজীৱী, মুৰব্বী সহ শতাধিক লোক উপস্থিত থাকে। উল্লেখ্য যে সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক তথা প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন চিকদাৰৰ মুখ্য পৃষ্ঠপোষকতাত 2015 চনৰ পৰা অনুষ্ঠিত হৈ আহিছে কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা। ইমান ভালকে ডাঙৰকে আয়োজন হ'ব আৰু 16 পৰা 22 আপোনাৰ মাধ্যমত মই বৰপেটাবাসীক এটা ৰিকুৱেষ্ট দিম যে ইয়াত আহি কম্পিটিশ্যন হয় বা ফেয়াৰ হয় বা য'ত তেখেত মানে বিচাৰে তেখেত আহি সেইটো যে আপোনাৰ বাণিজ্য আৰু গ্ৰন্থ মেলা আছে সেইটো ছাকচেছফুল কৰিব। স্যাৰ আপুনি জানি সুখী হ'ব যে এনেকুৱা ভিতৰুৱা জেগাত 40 লাখ 50 লাখ টকাৰ গ্ৰন্থ ইয়াতে ব্যৱসায় হয়। চৰকাৰৰ ফালৰ পৰা যদি কোনোবা ইয়াতে ব্যৱস্থা আপোনালোকে লয় ভাল হ'ব নিশ্চয়। হ'ব, মই নিশ্চয় সেইটো মই চেষ্টা কৰিম। শংকৰ আজান সমন্বয় ক্ষেত্ৰত 16 ডিচেম্বৰৰ পৰা 22 ডিচেম্বৰলৈ নৱম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা অনুষ্ঠিত হ'ব। আজি আমি লাইখটা স্থাপন কৰিলোঁ। বৰপেটা জিলাৰ আয়ুক্ত ডাঙৰীয়াই লাইখটা স্থাপন কৰিলে। এই অঞ্চলৰ সন্মানীয় শিক্ষাবিদ, এই অঞ্চলৰ বুদ্ধিজীৱী, এই অঞ্চলৰ সচেতন ৰাইজ, শিক্ষাপ্ৰেমী ৰাইজ, সাংস্কৃতিকৰ লগত জড়িত সন্মানীয় ৰাইজ, ক্ৰীড়াৰ লগত জড়িত যুৱক যুৱতী, ছাত্ৰ ছাত্ৰী সকলোৰ উপস্থিতিত আমি আপোনালোকৰ জৰিয়তে সকলো ৰাইজকে অহা 16ৰ পৰা 22 ডিচেম্বৰলৈ কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ সকলো কাৰ্যসূচীত আমন্ত্ৰণ জনালোঁ। এইবেলি আমাৰ এতিয়ালৈকে আপোনালোকক সম্পূৰ্ণ তালিকা ক'ব নোৱাৰোঁ, তথাপি এই কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ শুভ উদ্বোধক আমাৰ অসমৰ এখন জনপ্ৰিয় মানে চেনেল, মিডিয়া চেনেল ND24ৰ মুখ্য কাৰ্যবাহী সম্পাদক ৰাজদীপ বাইলুং বৰুৱা ডাঙৰীয়াই শুভ উদ্বোধন কৰিব কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা। বাকী কাৰ্যসূচী খুব কম দিনৰ ভিতৰত আপোনালোকক আমি জনাম।